Good morning everyone. বহুত দিনৰ পিছত বনশ্ৰীজ ৱান্ডাৰিং মাইন্ডছলে আপোনালোকক স্বাগতম জনাইছো। আজি সঁচাকৈ ভাল লাগিছে। বহুত দিনৰ পিছত এখন অতি ধুনীয়া ঠাইত যাবলৈ ওলাইছো। শুনি আছিলো মোৰ লগৰবোৰ গৈছে, আজি ওলাইছো। ঠাইখন হৈছে নংমাহিৰ লেক, এটা লেক। আমি তালৈকে গাড়ীত যাম আৰু তাৰ পৰা বোটেৰে পাৰ হৈ তাৰ ভিতৰত বহুত ৰেষ্টুৰেণ্ট আছে। কালি মই এখন ৰেষ্টুৰেণ্টৰ লগত কথাও পাতি থৈছিলোঁ। আজি গৈহে গম পাম আৰু আপোনালোককো জনাম এই বিষয়ে। কিন্তু সঁচাই ধুনীয়া নংমাহি লেক। আমি আহি এয়া টোল গেট পালো। টোলত অলপ ভিৰ দেখিছো, কিন্তু ভাল লাগিছে। বতৰে আমাক আজি কিন্তু পুৰা সাপোৰ্ট কৰিছে। বৰষুণ আৰু মেঘালয় আহিলে আচলতে বৰষুণ মনত পৰে। ডাৱৰ বৰষুণ গোটেই ডাৱৰৰ দিশতে আহো ন, গতিকে ভাল লাগিছে। আৰু মোৰ লগত আছে মোৰ পাছফালে আৰ্ণা। আৰ্ণা ক'ত শুই গলা নেকি? সেয়া আৰ্ণা। ড্ৰাইভিং চিটত এয়া আমাৰ পংকজ। এয়া দেখিছে ন, একদম পুৰা ডাৱৰ। চেৰাপুঞ্জি লাগিছে কিন্তু আজি নংকত। এয়া কিন্তু নংকত। এইটো হৈছে উমচিঙৰ ৰাস্তা। আৰু যদি আমি ৰাইটত গলো হয়, সেইটো নতুন যিটো বাইপাছ, সেই বাইপাছটো পালো হয়। কিন্তু বাইপাছটো ঠিক নাপাওঁতে আমি লেফ্ট চাইডে সোমাই আহিছো। এইটো হৈছে উমচিং ৰাস্তা। উমচিং পথেৰে এতিয়া প্ৰায় 3 কিলোমিটাৰ আমি আগবাঢ়ি যাম। তাৰ পৰা আকৌ আমি নংমাহিৰ লেকলৈ বুলি সোমাই যাব লাগিব। এইটো ৰাস্তাৰে নংমাহিৰ লেকলৈ বুলি যাব লাগিব। ৰাইট চাইড সোঁফালে যাব লাগিব। এটা কথা মন কৰিবলগীয়া দেই, মেঘালয়ত আমি বহুতবাৰ আহিছো। চেৰাপুঞ্জি, শ্বিলঙৰ পৰা আদি কৰি বহুত জেগাত ঘূৰিছো। এটাই মানে লক্ষণীয় কথা হ'ল, আপুনি ৰাস্তাৰ দুইপাৰে যদি মন কৰে, ইয়াত ক'তো আপুনি চিপছৰ কাভাৰ, চকলেটৰ কাভাৰ দেখা নাপায়, বা পলিথিনৰ ঠোঙা পেলাই নথয়, বা আমাৰ নিচিনাকৈ ৰাস্তাত দলিয়াই ডাষ্টবিনত নেপেলাই যে ৰাস্তাতে পেলাই দিয়ে, সেই লেতেৰাবোৰ ইয়াত দেখা নাপায়। কেনেকুৱা পৰিষ্কাৰ। অৱশেষত আমি আহি পাৰ্কিং স্পেচটো পালো। এইটো আচলতে আমি যিখন ৰিজৰ্টত যাম সেইখনৰ নাম হৈছে লেক পেৰাডাইজ কেম্প গ্ৰাউণ্ড ৰিজৰ্ট, আৰু তেওঁলোকৰ পাৰ্কিং স্পেচ আমি পাই গলো। সেয়া দেখিছে ন, বোটমেনজন গৈ আছে। আৰু এতিয়া আমি বোটত তেওঁলোকৰ যিখন ৰিজৰ্ট লেক পেৰাডাইজলৈ যাম। আপোনালোককো দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব বনশ্ৰীজ ৱান্ডাৰিং মাইন্ডছ। এটা নতুন অভিজ্ঞতা। লাগি গৈছে আৰু গতিকে লেকটো কিমান ধুনীয়া হ'ব, আৰু লেকটোৰ পাৰৰ ৰিজৰ্টবোৰ কিমান ধুনীয়া হ'ব। এয়া দেখিছে পানীৰ ফুটোৱাৰ শব্দ। নংমাহিৰ লেকটো পাবলৈ আৰু বেছি সময় নাই। অলৰেডি আমি গাড়ী পাৰ্কিঙত থলোঁ। পাৰ্কিঙত থৈ আমি জাষ্ট আৰম্ভ কৰিছোঁ আৰু অলপ খোজকাঢ়িব লাগিব। জাষ্ট আপোনাৰ 100 মিটাৰমান খোজকাঢ়ি যাব লাগিব। তাৰ পৰা আমি নাৱেৰে যাম। এইটো হৈছে লেক। এয়া দেখিছে ন, এইটো নংমাহিৰ লেক। নাৱৰীয়াজন ৰৈ আছে আমাৰ কাৰণে, গতিকে আমি নাৱৰীয়াজনৰ লগত লেক পেৰাডাইজ ৰিজৰ্টত যাম। आपका बोट कहाँ? ये है। कौन सा? ये ब्लू वाला। तो यहाँ से कितना टाइम लगेगा? 15 मिनट। या আমি জাস্ট আমার যাত্রা আরম্ভ করেছি। আমি ইয়াত 1-1.5 কিলোমিটাৰমান বোটিং কৰি লেক পেৰাডাইজ ৰিজৰ্টলৈ যাম। আৰু সেয়া দেখিছে না, পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ। আচলতে আপোনালোকে অনুমান কৰিব পাৰিছে হয়তো, যিহেতু ছবিয়ে কথা কয়, ফুটেজে কথা কয়, কেনেকুৱা এটা শান্ত নিৰিবিলি পৰিৱেশ।
আপোনালোক আহিব পাৰে আমাৰো আসলতে এয়া প্ৰথমবাৰ যে নং মাহিৰ লেকলে আহিছো মই নাৱৰীয়াজনক সুধিছিলো মেচিন বোট কিয় ব্যৱহাৰ কৰা নাই আৰু তেওঁ কৈছে যে মেচিন বোট এলাউ নকৰে মেচিন বোট হলো আমি গৈ আছো এতিয়া লেক পেৰাডাইজ ৰিজৰ্টত ইয়াত বহুত আছে ৰিজৰ্ট আপোনালোকে গুগল সাৰ্চ কৰিও হয়তো পাব পাৰে এয়া চাওক এই হালধীয়া যিটো ৰিজৰ্ট ন সেইটো হৈছে লেক পেৰাডাইজ ৰিজৰ্ট এইখনে হৈছে লেক পেৰাডাইজ ৰিজৰ্ট পৰিৱেশটো দেখিছে ন ইমান সুন্দৰ আপোনালোকক মানে কি বুজাম আৰু মই দুপৰীয়াৰ আহাৰ ইতিমধ্যে ফোনত কৈয়ে থৈ দিছো আজি যেহেতু সানডে গতিকে আমি আহিব পাৰিলোঁ দেওবাৰ কাৰণে আকৌ ইয়াত ৰাতি থাকিব পাৰি এওঁলোকৰ বহুত মানে সুন্দৰ ৰুমৰ ব্যৱস্থাও আছে কিন্তু কেতিয়াবা ভৱিষ্যতে আহিম আজি নাথাকো আজি খালি দুপৰীয়াৰ আহাৰ খাই আমি যামগৈ এইটোৱে আচলতে মানে আকৰ্ষণৰ এটা কেন্দ্ৰবিন্দু আছিল এনেকৈ ফটো উঠা কি আৰাম লাগিছে বিৰাট ভাল লাগিছে এইখন লেক পেৰাডাইজ ৰিজৰ্ট যিহেতু আমি এক্সপ্ল'ৰ কৰিব আহোঁ এখন নতুন ঠাইত কেতিয়াবা হাতত লেতেৰা লাগিব পাৰে কেতিয়াবা জোতেও কামুৰিব পাৰে একো নাই আৰু সেইটো এটা সাধাৰণ কথা মাহিৰ লেকৰ পাৰত আৰু এনেকৈ একদম মুক্ত আকাশৰ তলত মই কোন মাজে মাজে পাহৰি যাওঁ ঠিকে আছোতো বিৰাট চাহ খাব মন গৈছে এয়া চাহৰ লগতে আমাৰ লাঞ্চৰ অৰ্ডাৰ আহি গ'ল গাৰ্লিক চিকেন দো পিয়াজা ভাত লেক পেৰাডাইজ ৰিজৰ্টত আহিও মেকুৰী পাইছোঁ ইফালে চেৰাপুঞ্জী কুটমদনতো মেকুৰীয়ে মোক লগ নেৰে আৰু কি অচিনাকি ঠাইখনত আমি আহিছোঁ মই অচিনাকি তাৰ কাৰণে কিন্তু আহি এনেকৈ গোলাত উঠি লৈছে এয়াই আচলতে ন জীৱ জন্তুৱে আচলতে মৰমৰ ভাষা বুজি পায় নন ভাৰ্বেল কমিউনিকেশ্যন হৈছে কিন্তু সিহঁতে বুজি পায় দেই আমি আহিলোঁ আজি নংমাহিৰ লেকত লেক পেৰাডাইজ ৰিজৰ্টত খুব ভাল লাগিল আজি দেওবাৰটো বহুত দিনৰ মূৰত আচলতে এনেকৈ ওলাই আহিলোঁ সময়ৰ অভাৱ বুলিও নহয় বিভিন্ন কাৰণত আচলতে অহা হোৱা নাই বহুত দিন আৰু এইটোতো আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ এইখন ঠাই আৰু ইয়াতে আপোনালোকে খাদ্য কিন্তু ভাল পাইছোঁ আমি যিখিনি খাইছোঁ সুস্বাদু খাদ্য পাইছোঁ একদম হোমলি এনভাইৰনমেণ্ট আৰু ইয়াত আচলতে থাকিব পাৰে ৰাতি আমাৰ ইয়াৰ উভতনি যাত্ৰা আমি এয়া নংমাহিৰ লেকৰ পৰা গৈ আছোঁ আৰু এতিয়া বৰষুণ দিছে বৰষুণত ভিজি নাৱত আমি এতিয়া গৈ আছোঁ লেকৰ পাৰলৈ এটা পাৰৰ পৰা আনটো পাৰলৈ সুবিশাল ব্ৰহ্মপুত্ৰলৈ মনত পৰি গৈছে যেনেকৈ পাৰাপাৰ নোহোৱা ব্ৰহ্মপুত্ৰ আৰু এয়া নংমিহিৰ লেক মেঘালয়ৰ সেইখন এখন নাও দেখিছে ন আৰু এই হ্ৰদৰ পাৰে পাৰে বহুত ৰিজৰ্ট গঢ় লৈ উঠিছে হয়তো এইবোৰ বহুত বছৰ কোনোবাটো পুৰণি বা কোনোবা হয়তো নতুনকৈ বনাইছে কিন্তু এই যে টুৰিজিম ইণ্ডাষ্ট্ৰিটো এইটো মানে এই হ্ৰদটোক
কেন্দ্ৰ কৰি লৈ গঢ় লৈ উঠিছে সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ ইয়াত বহুতে সংস্থাপন পাইছে আজি যেনেকৈ আমি লেক পেৰাডাইজ ৰিজৰ্টত কিছু সময় কটালো তাত গোটেইকেইজন ল'ৰাই কথা পাতি ভাল লাগিল সংস্থাপন পাইছে আৰু লগতে দেশী বিদেশী পৰ্যটকক আপ্যায়ন কৰাত কিছু হলেও তেওঁলোকে সহায় কৰিব পাৰিছে আৰু উপাৰ্জনৰ পথো মুকলি হৈছে এনেকৈ আসলতে একোটা টুৰিজিম ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠে ইয়াত চৰকাৰৰ বহুতখিনি অৰিহণা থাকে এই গীতটো আসলতে বৰ মনত পৰি আছিলে ভূপেন হাজৰিকাদেৱৰ ভাবিলোঁ গীতটো এবাৰ শুনো পানীৰ মাজতে ইমান মন গ'ল মানে গীতটি শুনিবলৈ গতিকে গীতটি বজাই গীতটি শুনিলো আৰু একদম নষ্টালজিক হৈ গ'লো কিন্তু কিছু কালজয়ী গীত ভূপেন হাজৰিকাদেৱে ৰচি সুৰ কৰি গাই গৈছে আৰু সেইসমূহ গীত আসলতে সদায় শুনি থাকিলেও মানে আমনি নালাগে আৰু পৰিৱেশটোৱে কেনেকুৱা হৈ যায় আমি বিশাল ব্ৰহ্মপুত্ৰৰ নিচিনাকৈ যেনেকৈ নংমিহি লেকৰ মাজত আছোঁ এইটো লেক কিন্তু পানীৰ মাজত এনেকৈ গৈ আছোঁ চিন্তাখিনি যদি এৰি দিওঁ মানে কোনো সীমা নাই বহু দূৰ দূৰণিৰ পৰা দেখিছোঁ মই পানীখিনি খালি বৈ আছে মাথো বৈ আছে আৰু মাজে মাজে দুখন এখন নাও এই নাৱত যাত্ৰীসকল